নমস্কাৰ আৰু আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু মই আজি ৰাতিপুৱা ওলালোঁ আজি শাওণ মাহৰ 1 তাৰিখ আপোনালোকে নিশ্চয় ধৰিবলৈ পাইছে মই আজি কলৈ যাম মানে এই ড্ৰেছযোৰ পিন্ধি পেলাই মই ক'ত যাব ওলাইছোঁ নিশ্চয় ধৰিবলৈ পাইছে মই আজি যাবলৈ ওলাইছোঁ এতিয়া নকওঁ পিছত দেখাম মানে য'ত গৈ পাম গৈ পোৱাৰ লগে লগে দেখাই দিম আপোনালোকে চাই থাকিব আৰু যিমানখিনি পাৰিম মানে পাৰোঁ ইমানখিনি দেখাবলৈ চেষ্টা কৰিম তো চাই থাকক ভিডিঅ' অকমান আমি বৰ কষ্টৰে ৰিপেয়াৰিং কাম কৰি আছো আপুনি ভক্তিৰে যি আমাক দিয়া সকলক ৰিপেয়াৰিং কাম চলিছে না আউনিয়াতে নেকি সত্ৰ যে মাজুলী সত্ৰ আচ্ছা ও হাহাই আপোনাৰ অন্তৰে যি দে আমি সিমেন্ট কাপ লগাই দিম দে ঠিক আছে ঠিক আছে এতিয়া আমি আহি পালোঁ মৃত্যুঞ্জয় মন্দিৰত আৰু যিহেতুকে মই আজি উপবাসত আছোঁ তাকে শৰাই লৈ লৈছোঁ শৰাইৰ বাবে যোগাৰ লৈ লৈছোঁ গাখীৰবিলাক লৈ লৈছোঁ এতিয়া যাওঁ আৰু চাকি জ্বলালোঁ তলতে জ্বলাব লাগে এতিয়া ওপৰত এই শৰাইখন দিমগৈ তো গৈ আছোঁ বহুত বেছি ৰ'দ দিছে মানে ভৰিবোৰ একদম জ্বলি গৈছে মই একমাত্ৰ শিৱ বাবাৰ নামটো লৈ কিনে ওপৰলৈ উঠি আছিলোঁ বহুত মানুহ দেখিছেই বহুত মানে ভিৰ হৈছে তাকে এতিয়া শৰাইখন দি লওঁ ইয়াৰ পৰা ওলালোঁ আৰু বহুত বেছি গৰম তাকে আৰু দেখাই দিলোঁ আপোনালোকক যিমানখিনি পাৰিছোঁ দেখালোৱে পূজা আজা কৰিলোঁ আৰু এতিয়া ওলাইছোঁ যাবলৈ চ' চাই থাকক এতিয়া অকণমান ডাব খাই ল'লোঁ বহুত বেছি গৰম আছিলে তাকে ডাব খালোঁ আৰু ইমান ভিডিঅ' কৰি থকা নহ'ল আৰু এতিয়া এইবোৰ প্ৰসাদৰ আপুনি কিবা ক'ব নেকি এইটোৰ বিষয়ে চেচেনাল উঠি যাব হেলিকপ্টাৰ চাই আছে ন হয় চোৱাই যায় কিবা ক'ব নেকি কলিতা দা আপুনি কিবা ক'ব মই পোষ্ট দিল আচ্ছা রোড পোস্ট দিল সব দিল প্রথম পর্যন্ত কি কম আপোনাৰ কি ক'ব আহি ইয়াত কেনেকুৱা লাগিলে আহিটো বঢ়িয়া লাগিলে খালি গৰম অলপ বাকি ঠিক ঠাক ধুনীয়া আৰু আপুনি সিকিউৰিটি পাৰবা যেটো মানে হেতু মেইনটেইন কৰিব পৰা নাই যেন লাগিছে মোৰ অলমোস্ট ঠিক ঠাক আৰু আমি কি কম মানে ফার্স্ট টাইম ওখানে আহিছো আচ্ছা ঠিক আছে বাইদেউ বঢ়িয়া বাই 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 আমাৰ লগত আছে ধুব খাই কৈ দিয়া ধুব আৰু ইফালে আছে আমাৰ মৃগাংক খাই কৈ দিয়া হেমন্ত মৃগাংক দিছে তো এতিয়া আমি ক'ত যাম এতিয়া আমি বৰদোৱা যাম তো চাই থাকিব দেই ভিডিঅ'টো চ' ব'লক কিমানখিনি দেখাব পাৰোঁ নেজানো তো ব'লক চাই থাকক বহুত বেছি গৰম মই এতিয়া গাড়ীত বহি আছোঁ আমি পালোঁ বৰদোৱা সত্ৰ পালোঁ আৰু ল'ৰাকেইটাই ধুতি পিন্ধিব গৈছে মানে ইয়াতে ভাড়াত পাই তেনেকৈ পিন্ধিব গৈছে ঘৰৰ পৰা অনা নাছিলে পাহৰি গ'ল মানে ইয়াতে যে ধুতি পিন্ধি কিনে মানে সত্ৰৰ ভিতৰত সোমাব পাৰি চ' তাকে মই ৰখি আছোঁ ইয়াতে এতিয়া বহুত বেছি গৰম লাগিছে ঘামি জামি কিবা গ'লো চুলি তুলি বান্ধি ল'লোঁ এই গৰমত চুলি মেলিবলৈ একদম নোৱাৰোঁ
এতিয়া এনেকুৱা লাগিছে কাপোৰটো চেঞ্জ কৰি লওঁ ভাবিছোঁ তাৰ পৰা আহি কিনে কাপোৰটো চেঞ্জ কৰি ল'ম চালৱাৰ পিন্ধিম তো লৈ আহিছোঁ তাকে চাই থাকিব এতিয়া আমি গাড়ীৰ পৰা নামিলোঁ খুবেই সুন্দৰ ঠাইবোৰ এতিয়া ভিতৰত সোমাই কিনে আপোনালোকক দেখুৱাম বলক এয়া আমি এতিয়া আহি পালোঁ এইফালে আমাৰ ভকতকেইটা গৈ আছে ঠিক আছে আমি এতিয়া সোমালোঁ ভিতৰৰ ফালে ভাল লাগিছে শংকৰদেৱে ৰোৱা শিলিখা গছ আৰু ইফালে আমাৰ ভকতহঁতে সেৱা কৰি আছে এতিয়া আমি অলপ ফটো উঠিলোঁ ইমান ধুনীয়া বতাহ দিছে ন দেখিছে বহুত ধুনীয়া বতাহ দিছে আৰু ইফালে মানে ইহঁতৰ ফটো উঠাই হোৱা নাই দেখিছেনে মোতকৈ বেছি ফটো উঠে ইমান ফটো উঠে ন ইফালে চাওক হয় গাড়ীত আহিছোঁ আমি আপুনি কিমান বছৰ হ'ল আপোনাৰ হা এতিয়া টাইম হৈছে আপোনাৰ 1:19 আৰু এইটো হৈছে শংকৰদেৱৰ কুঁৱা শংকৰদেৱে এই কুঁৱাটো ব্যৱহাৰ কৰিছিলে গংগা উত্তৰে আকাশী গংগা ভক্তি সৰোবৰ চ' বলক ভিতৰলৈ সোমাই যাওঁ আৰু এইফালে দেখিছেই দেৱালখনত খুব সুন্দৰকৈ চিত্ৰ অংকন কৰা আছে লগতে বিষ্ণুৰ কিছু কথা তাত লিখা আছে খুবেই ভাল লাগিল পঢ়ি পেলাই আৰু এতিয়া আমি আহি পালোঁ আকাশী গংগাৰ ফালে ভৰিটো অলপ তিয়াই লওঁ মাছবোৰ দেখিছেনে মাছবোৰে একদম পাৰলৈকে আহি গৈছে বহুত ডাঙৰ ডাঙৰ মাছ আৰু আকাশী গংগাৰ কাষতে লাগি আছে আই শিৰসতীৰ সাংস্কৃতিক মঞ্চখন খুব ভাল লাগিছে পৰিৱেশটো সৰু সৰু ল'ৰাবিলাকে ধুনীয়াকৈ খোল বজাইছে বহুত ভাল লাগিলে তাকে এফালে হৈছে হাতী পুখুৰীটো দেখিছে শংকৰদেৱৰ মানে ভৰিৰ নাম চবতে আছে ইয়াত পাৰ্থক্য আছে সেইকাৰণে আহে বৰদলে ইয়াত গুৰুজনৰ দুখানি চৰণৰ চিন আছে এক নম্বৰ দ্বিতীয়তে আছে এজোপা বৃক্ষ শিলিখা বৃক্ষ য'ৰ তলত বহি গুৰুজনে শাস্ত্ৰ লিখিছে আমাৰ অসমীয়া জাতিটোক ভেটি কৰিছিল প্ৰথম অসমীয়া ভাষাৰ উৎপত্তিটো ইয়াতে হৈছিল তেতিয়া দেৱনাগৰী আৰু সংস্কৃত আছিল আকাশৰ পৰা নমাইছিল তেতিয়ালৈকে এই জেগাখিনিৰ নাম আছিল আলিপুখুৰী আৰু যিজোপা বট গছত আহি আকাশী গংগা পৰিল সেই পানীৰ যিটো প্ৰেছাৰত বটজোপা তললৈ সোমাই গ'ল দ্ৰৱি গ'ল তেতিয়াৰ পৰা এই জেগাখনৰ নাম বট সৃষ্টি কৰিছিল সেই থলীটো আছে আৰু যিয়ে নহওক এয়া হ'ল গুৰুজনৰ অভয় চৰণ এইটো বাওঁ পাওঁ সেইফালতো সোঁ পাওঁ আমি কওঁ অভয় চৰণত শৰণ ল'লোঁ এই হৰি নাৰায়ণ মানৱী জনম সামফল কৰিলোঁ এই হৰি আজি আমাৰ জীৱন সামফল হ'ল আমি গুৰুজনাৰ দুখানি চৰণৰ চিন দেখোঁ গতিকে আমি কেতিয়াও দুৰ্ভগীয়া নহয় আমি কেতিয়াও নিৰ্কীণ নহয় আমি আজিৰ পৰা সবল গুৰু ধুনীয়াকৈ বুজাই দিলে দেই ধন্যবাদ এইখিনি জানিবৰ কাৰণে আৰু এতিয়া ঘৰৰ ফালে গৈ আছোঁ তাৰ পৰা ওলালোঁ এতিয়া ঘৰৰ ফালে গৈ আছোঁ
তাকে আৰু আজিৰ ব্লগটো এইখিনিয়ে আছিলে আৰু এতিয়া সিহঁতৰ ভোক লাগিছে তাতে মায়ঙৰ ওচৰতে মানে মৰিগাঁৱৰ ওচৰতে এইখিনিতে কিবা এটা খাই দিওঁ আৰু মই এনেই চাহ এটা খালোঁ সিহঁতেও তেনেকেই আৰু যিহেতুকে গোটেই দিনটো উপবাসতে থাকিলোঁ আৰু এতিয়া কিন কিন কৰি বৰষুণ দিছে ঘৰৰ পামগৈ আৰু তাকেই আজিৰ দিনটো এনেকৈ গ'ল যাত্ৰা এনেকৈ মন্দিৰলৈ যাত্ৰা বুলি তেনেকৈ গ'ল